হাইড্ৰক্স চিডিও চাব পাৰে আৰু আপোনাৰ প্লাছ স্ক্ৰেচ নকৰে। মই চাবিদি একদম ধুনীয়া চাবিদি মই স্ক্ৰেচ কৰি চাম, যদি স্ক্ৰেচ কৰি চাব পাৰে। হোৱাইট কালাৰৰ ডিজাইন মই স্কেচ কৰি চাম। এই চাওক মই স্কেচ কৰি দিছোঁ, একো এটা ওচৰৰ পৰা দেখা পাই একো এটা দাগি নাই। এইটো হৈছে আপোনাৰ ডিজাইন এইবিলাক, কিন্তু একো এটা দাগি নাই। তো চাব পাৰে চবতে মই ঘূৰি ঘূৰি দেখুৱাম, ক'তো এটা দাগি নাপাব আপোনালোকে। এইবিলাকত চাওক মই প্লেইন হোৱাইটত মই এইখিনি জেগাত মই চাবি ঘূৰাই কিনে দেখুৱাই দিম আপোনালোকক। এইটো চাব পাৰে একো এটা দাগ নাই, চাওক একো এটা দাগ নাপাব আপোনালোকে, না স্ক্ৰেচ কিবা পৰিব, না ফুল ভিট্ৰিফাইড বডি হ'ব। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, আৰু বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত মানে ভিডিঅ' বনাব সময় পোৱা নাই। গতিকে নতুন নতুন কালেকশ্যন অহাৰ কাৰণে মই আজি ভিডিঅ'টো বনাব ইচ্ছা কৰিছোঁ, আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মন কৰিছে। বহুত দিন হ'ল ভিডিঅ' বনোৱাও নাই। তো আজি আমাৰ শ্ব'ৰুমত আহি গৈছে 2x4 নতুন হাইগ্ল'ছ ছিৰিজৰ বহুতখিনি কালেকশ্যন আহি গৈছে, নতুন নতুন কালেকশ্যন। গতিকে দুই এটা কালেকশ্যন আগৰো আছে, গতিকে আপোনালোকক মই দেখুৱাব বিচাৰিম নতুন নতুন কালেকশ্যন কেনেকুৱা আহিছে। আৰু আপোনালোক আহি পেলাই মানে কিনি লৈ যাব পাৰিব। ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন আহিছে 2x4 হাইগ্ল'ছ ছিৰিজৰ পৰা। তো বলক, বহুত দিন হ'ল ভিডিঅ'টো আৰম্ভ কৰা নাই, তো আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বলক। আজি মই নতুন কালেকশ্যনখিনি আপোনালোকক মই দেখুৱাই দিওঁ, আৰু কেমেৰামেন পাৰ্চন আমাৰ প্ৰণৱ বৈশ্যই কৰি আছে কেমেৰা। তো গতিকে বলক আমি নতুন নতুন কালেকশ্যন দেখা যাওঁ। এইবিলাক নতুন নতুন কালেকশ্যন আহি গৈছে। এইবিলাক হৈছে চেৰা ব্ৰেণ্ডৰ আহি গৈছে, চেৰা কোম্পানীৰ মাল আহি গৈছে, পূৰা হাইগ্ল'ছ ছিৰিজ আহি গৈছে। লাইট কালাৰৰো আহিছে, গ্ৰে লাইট কালাৰৰো আহিছে, গ্ৰে ডিপ কালাৰৰো আহিছে, চাব পাৰে। আৰু ব্লেকত আপোনাৰ গল্ডেন অলপ কমেই আহে, আৰু নতুনকৈ আহিছে ব্লেকত গল্ডেন কালাৰ, আৰু এইটো হৈছে হোৱাইটত গল্ডেন কালাৰ। গতিকে এটা ধুনীয়া মানে প্ৰিমিয়াম চইচ এটা আহিছে আপোনালোকৰ কাৰণে। আৰু এইটো হৈছে আপোনালোকৰ স্কাই কালাৰত আহিছে 2x4 হাইগ্ল'ছ। চাব পাৰে ডিজাইনটো কি ধুনীয়া ধুনীয়া ডিজাইন আহিছে, চেৰা ব্ৰেণ্ডৰ হ'ব। আৰু চাব পাৰে এইটো হোৱাইট কালাৰ, গ্ৰে লাইট কালাৰৰ জৰিয়তে অলপ মাৰ্কৰ ফিনিছত আহিব। এইটো দেখাত বহুত ধুনীয়া ডিজাইন, চাব পাৰে। আৰু এইফালে আহিছে আপোনাৰ চাইলক এটা ডিজাইন, বহুত ধুনীয়া ধুনীয়া ডিজাইন আছে হাইগ্ল'ছ ছিৰিজত। আৰু মানে ডিজাইনকেইটা চালে মানে বহুত মানে এইটো হৈছে আপোনাৰ ইটালিয়ান লুকছ, ইটালিয়ান হোৱাইট বুলি কয় ডিজাইন মডেল নাম্বাৰটো। ইটালিয়ান লুকছত আহিছে। এইটো আপোনাৰ 2x4 হাইগ্ল'ছ ছিৰিজৰ হয়। পূৰা লাইটৰ পোহৰত মানে পূৰা জিলিকি আছে মানে, আৰু আপোনালোকৰ ঘৰত যেতিয়া লগাব আৰু জিলিকি থাকিব। গতিকে এটা দুপিচ লাগি আছে কাৰণে আপোনালোকে হয়তো ভালকৈ ধৰিব পৰা নাই। যেতিয়া আপোনালোকে ঘৰত গোটেইখিনি লগাব, তেতিয়া আৰু ধুনীয়া লাগিব লগোৱাৰ পিছত। গতিকে আৰু এইটো আহিছে চাওক উডেন ফিনিছ হৈছে। উডেন ফিনিছত আপোনাৰ প্ৰায় ভাগে 100ৰ ভিতৰত 99% আপোনালোকৰ মেটে, কিন্তু আমাৰ তাতে এইটো এটা পিচ আছে, যিটো পিছত মানে আপোনালোকে মেট কালাৰত আপোনালোকে গ্ল'চি পাব। মেটত গ্ল'চি হয়, এইটো চাব পাৰে। মেটত গ্ল'চি হয়, চাব পাৰে। মেটত গ্ল'চিটো খুব কম আহে, মেটত গ্ল'চি আহিছে। এইটো এটা চাওক কি ধুনীয়া প্ৰিমিয়াম ডিজাইন আছে। এইটো ডিজাইনটো বহুতে ধুনীয়া লাগিছে, চাব পাৰে। আৰু হোৱাইট কালাৰৰো আহিছে ডিজাইন চাইডত। আৰু এইটো এটা আহিছে আপোনাৰ এনডেড হয়, আপোনাৰ স্কাই কালাৰত। আপোনাৰ এই যিটো লাইনিংটো আছে, এই লাইনিংটো আপোনাৰ মিলি যাই থাকিব। নতুন এটা ডিজাইন আহিছে, বহুতে খুবেই সুন্দৰ ডিজাইন আহিছে এইটো এটা। আৰু এইটো এটা হৈছে অনেক্স ডিজাইন আহিছে। এইটো এটা চাব পাৰে, অনেক্স হোৱাইটত আহিছে, ধুনীয়া লাইট কালাৰৰ ডিজাইন, বহুতে ভাল লাগিব। আৰু এটা নেভি ব্লু হিচাপত মানে ডিপ ব্লুত আহিছে। এইটো এটা অলপ ডিপ কালাৰ হৈ যাব, চাব পাৰে। ধুনীয়া নতুন কালেকশ্যন আহিছে, সেইটো চাব পাৰে। আৰু গোটেইখিনি কালেকশ্যন আমাৰ ফোনত বস্তু আমাক দেখাই দিব কেমেৰামেন। আৰু এইটো এটা ডায়মণ্ড লুকছত আহিছে, ডায়মণ্ড লুকছত 2x4 আহিছে। এইটো চাব পাৰে, ধুনীয়া লুকছ এটা, নতুন ডিজাইন আহিছে। এইফালেও চাব পাৰে। গোটেইখিনি লাইট কালাৰ, ডিপ কালাৰ গোটেইখিনি মিক্সত আহিছে, ধুনীয়া ধুনীয়া নতুন কালেকশ্যন আহিছে। তো আপোনালোকে দেৰি নকৰিব, ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। আৰু এফালেও আহিছে কয়ো ব্ৰেণ্ডত আহিছে। আপোনালোকক ৰিচেণ্ট ভিডিঅ'টোত আপোনালোকক মই কৈছিলোঁ যে কয়ো নতুন নতুন কালেকশ্যন আহিছে। এইবোৰ কয়ো ব্ৰেণ্ডত আহিছে। চাওক নতুন কালেকশ্যন, ধুনীয়া কালেকশ্যন আহিছে কয়ো ব্ৰেণ্ডৰ, এইটো চাব পাৰে। কি থাকা আছে, এইটো গ্ৰীণ কালাৰৰ আহিছে। গ্ৰীণ কালাৰৰ এটা ধুনীয়া লুকছত, এটা প্ৰিমিয়াম লুকছত মানে আপোনালোকক হাইগ্ল'ছ ছিৰিজ দিছে কয়ো ব্ৰেণ্ডে। আৰু গোটেই ষ্টাইলৰ এইখিনি কোনটো ডিজাইন ভাল লাগিছে আপোনালোকে এবাৰ প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। কাৰণ কিয় বহুত দিন ভিডিঅ' বনাব পৰা নাই, আপোনালোকক দিব পৰা নাই। গতিকে নতুন কালেকশ্যন অহাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। তো গোটেইখিনি চাই লওক, ধুনীয়াকৈ মই দেখাই দি আছে কমেণ্ট বক্সৰ এবাৰ। গোটেইখিনি চাই লওক। এইটো হৈছে গ্ৰীণ কালাৰ, ডিপ কালাৰ। গ্ৰীণত এইটো ডিপ কালাৰ আহিছে, আৰু সেইটো হৈছিল আপোনাৰ গ্ৰীণ কালাৰত
তো আপোনালোকে সেইটো হাইড্ৰক্সিলিও চাব পাৰে আৰু আপোনাৰ প্লাছ স্ক্ৰেচ নপৰে। মই চাবি দি একদম ধুনীয়া চাবি দি মই স্কেচ কৰি চাম, যদি স্কেচ কৰি চাব পাৰে। হোৱাইট কালাৰৰ ডিজাইন মই স্কেচ কৰি চাম। এই চাওক মই স্কেচ কৰি দিছোঁ, একো এটা ওচৰৰ পৰা দেখাব, একো এটা দাগি নাই। এইটো হৈছে আপোনাৰ ডিজাইন এইবিলাক, কিন্তু একো এটা দাগি নাই। তো চাব পাৰে চবতে মই ঘূৰি দেখুৱাম, ক'তো এটা দাগি নাপাব আপোনালোকে। এইবিলাকত চাই আপোনাৰ প্লেইন হোৱাইটত মই এইখিনি জেগাত মই খালি ঘূৰাই কিনে দেখুৱাই দিম আপোনালোকক। এইটো চাব পাৰে, একো এটা দাগ নাই। চাওক একো এটা দাগ নাপাব আপোনালোকে, না স্ক্ৰেচ কিবা পৰিব, না ফুল ভিট্ৰিফাইড বডি হ'ব। আৰু আপোনালোকৰ কাৰণে হ'লচেল ৰেটত মই লৈ আনিছোঁ। আৰু প্লাছ আজি মোটামুটি একমাহৰ পৰা অলপ দামো বাঢ়িছে, তথাপিও আপোনালোকে আহিব ভিডিঅ'টো চাই, তথাপিও মই অলপ দামটো চাই দিয়াৰ চেষ্টা কৰিম, আপোনালোকক হ'লচেল ৰেটত দিয়াৰ চেষ্টা কৰিম। গতিকে এইখিনিয়ে কালেকশ্যন আছে, দূৰৰ পৰা এবাৰ গোটেইখিনি দেখাই দিব ফোনতে, গোটেইখিনি চাই লওক, গোটেইখিনি নাজাৰা চাই লওক। গোটেইখিনি 2x4 হাইগ্লছ চিৰিজ আহিছে, এইফালে চাব পাৰে নতুন নতুন হাইগ্লছ চিৰিজ। তো গোটেইখিনি আপোনালোকে হ'লচেল ৰেটত পাই যাব গোটেইখিনি। তো আপোনালোকে আহক, দেৰি নকৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ একবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আপোনালোকৰ কাৰণে নতুন নতুন কালেকশ্যন আনি দিছোঁ। আৰু কেমেৰামেন এইটো আমাৰ কমেণ্ট যদি কৈছোঁ সেই দূৰত থিয় দি আছে। আৰু এটা চেনেল আছে, সিও ভিডিঅ' বনাই থাকে মাজে মাজে, আপোনালোকে আমাৰ আগৰ ভিডিঅ'ত দেখাই পাইছে হয়তো। সিও নতুন চেনেল এটা খুলিছে, বহুত কষ্ট কৰি কিনে ভিডিঅ' বনাই থাকে, আপোনালোকে আকৌ ছাপোৰ্ট কৰিব। তো গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ একবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু কালেকশ্যনবোৰ কেনেকুৱা লাগিছে প্লিজ একবাৰ জনাই দিব কমেণ্ট বক্সত কমেণ্ট কৰি। তো ভিডিঅ'বোৰ চাই থাকিব। তো ভিডিঅ'টো আজিৰ কাৰণে ইমানেই, বাই বাই।